আজি বিশেষকৈ পাঁচনৈ সমষ্টিৰ কাৰণে এটা ভাল খবৰ বুলি ক'ব লাগিব। পাঁচনৈ সমষ্টি এৰিয়াৰ ভিতৰত আজি নতুনকৈ নিৰ্মাণ কৰি উলিওৱা দুখন প্ৰাইমাৰী স্কুলৰ ঘৰ মুকলি কৰা হ'ল। এখন হ'ল আমাৰ হাদানগুৰি প্ৰাথমিক বিদ্যালয় আৰু আনখন হৈছে বাটাবাৰী প্ৰাথমিক বিদ্যালয়। 2020 চনত যেতিয়া মই এইখন গাঁও যদিও পাঁচনৈ চেৰফাং এৰিয়াৰ ভিতৰত, কিন্তু ভোটাৰ হিচাপে এইখন গাঁৱৰ ৰাইজ ভৈৰৱকুণ্ড সমষ্টিত ভোট দিয়ে। আৰু সেইকাৰণে ইয়াত ইলেকশ্যন কেম্পেইনৰ কাৰণে যেতিয়া আহিছিলোঁ, আমাৰ এইখন স্কুলত মই মিটিং কৰিছিলোঁ। স্কুল বেৰ চেৰ নাই, টিং মাত্ৰ আছিল, বৰষুণ ভিজি সেইদিনা মিটিং কৰি গৈছিলোঁ। আৰু সেইদিনাখনে মই ৰাইজক কৈছিলোঁ যে যদি আমি চৰকাৰ গঠন কৰিব পাৰোঁ, তেতিয়া এইখন বিদ্যালয় বেলেগ বেলেগ কাম বাদ দি হ'লে এইখন বিদ্যালয় আগতে নিৰ্মাণ কৰিম। তাৰপিছত সেইমতে ৰাইজে আশীৰ্বাদ কৰিলে, আমি চৰকাৰ গঠন কৰিলোঁ। চৰকাৰ গঠন কৰাৰ পিছৰ পৰাই মই এইখন বিদ্যালয়ৰ কাৰণে বিভিন্ন পুঁজিত আঁচনিটো অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু ফাণ্ড কেতিয়াবা লিষ্ট অন্তৰ্ভুক্ত হ'লেও ফাণ্ড শ্বৰ্ট হোৱাৰ কাৰণে আকৌ কাটা যায়। এনেকৈ 2021, 2022, 2023লৈকে ৰৈ গ'ল। তাৰপিছত 2024 চনত এইখন আমাৰ লিষ্টত অন্তৰ্ভুক্ত হ'ল আৰু চেংচন হ'ল, আৰু সেইমতে কাম আৰম্ভ কৰিলে। আৰু ইয়াত বিশেষকৈ আমাৰ নিৰ্মাণ কাৰ্যত হেমেন মছাৰী ডাঙৰীয়াই দায়িত্ব লৈছে, আৰু তেওঁ 2.5 মাহৰ ভিতৰতে এইখন বিল্ডিং কমপ্লিট কৰি উলিয়াইছে। আনখন হ'ল বাটাবাৰী প্ৰাথমিক বিদ্যালয়, সেইখন আজি আমি মুকলি কৰিলোঁ। 2022 চনত জাষ্ট এনেই মাজবাট এৰিয়াৰ গাঁওবিলাক ৰিজাৰ্ভ এৰিয়াৰ ৰাস্তাবিলাক কেনেকৈ তাক চাবলৈ আহিছিলোঁ। চাব হয়তো দেখিছোঁ তাত স্কুল ভঙা চিঙা, তাৰপিছত বেৰা নাই। সিদিনা স্কুল আছিল নে, ক্লাছ আছিল নে নাজানো, কিন্তু ছাত্ৰ ছাত্ৰীসকল তাত বাহিৰত খেলি আছিল। স্কুল কিবা শিক্ষক সিদিনা নাছিল। আৰু তাৰপিছত মই সুধি পুছি গম পালোঁ এইখন বাটাবাৰী স্কুল হয়, চৰকাৰী হোৱা নাই, আৰু শিক্ষক আছে কিন্তু সিদিনা নাছিল। গাঁৱৰ এজন লগ পাই তেওঁলোকক সুধিলোঁ গোটেই কথাখিনি। তাৰপিছত তেওঁলোকে কৈছে স্কুলটো বহুত পুৰণা হয়, কিন্তু ইয়াত বিল্ডিং নোহোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰী নাহে, কিন্তু ওচৰ পাজৰ প্ৰায় 3খনমান গাঁও আছে, আৰু 3খন গাঁৱৰ ছাত্ৰ ছাত্ৰী যেতিয়া আহে প্ৰায় 100তকৈ বেছি হ'ব বুলি কৈছে। তাৰপিছত তেতিয়া আমি 35জনে কিমান ছাত্ৰ ছাত্ৰী পাইছিলোঁ। তাৰপিছত সিদিনা দেখি পেলাই মই মনে এটা সিদ্ধান্ত ল'লোঁ যে এইবাৰ যদি আমি পুঁজি পাওঁ, তেতিয়াহ'লে এইখন বিদ্যালয়ত নতুনকৈ ঘৰ নিৰ্মাণ কৰি দিয়া হ'ব। আৰু সেইখন মই 2022 চনত পৰিদৰ্শন কৰি তেনেকুৱা অৱস্থাত পাইছিলোঁ। তাৰপিছত 23 চনত নতুন বিল্ডিং নিৰ্মাণ কৰাৰ কাৰণে এটা আঁচনি দিছিল, তেতিয়া সেইখিনি আকৌ থাকি গ'ল। তাৰপিছত 23 চনৰ লাষ্টৰ পিনে এইটো চেংচন হ'ল। চেংচন হোৱাৰ পিছত আমি গোটেই অফিচিয়েল প্ৰচেছ শেষ কৰোঁতে আমাৰ প্ৰায় 24ৰ লাষ্টৰ পিনে এইটো টেণ্ডাৰ হ'ল, আৰু সেইমতে কাম আৰম্ভ কৰিলে। ইয়াত আমাৰ নিপেন দৈমাৰী তেখেত পাহাৰপুৰ, তেখেতে নিৰ্মাণৰ দায়িত্ব লয়, আৰু তেওঁ 2.5 মাহৰ ভিতৰতে এইখন নিৰ্মাণ কমপ্লিট কৰিছে। আৰু আজি আমি মুকলিকৈ বাটাবাৰী প্ৰাইমাৰী স্কুলৰ নতুন ঘৰ আৰু হাদানগুৰি প্ৰাইমাৰী স্কুলৰ নতুন ঘৰ আজি ৰাইজক মুকলি কৰি দিলোঁ। সুখী হ'ব, কাৰণ বহু বছৰ এই দুখন বিদ্যালয় ঘৰ নথকাৰ কাৰণে ছাত্ৰ ছাত্ৰী কম আছিল। যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে কষ্টত ক্লাছ কৰিব লাগিছিল, বৰষুণ আহিলে তেওঁলোক বৰষুণ ভিজি যায়। আমাৰ শিক্ষক কেইজনক খুব কষ্টৰে এই দুখন জীয়াই ৰাখি আছিল, কাৰণ স্কুল দুখন প্ৰভিঞ্চিয়েলাইজ চৰকাৰী হোৱা নাই। কিন্তু ভাগ্যটো ভাল যে আমাৰ শিক্ষকসকল টিউটৰ হিচাপে সামান্য চৰকাৰৰ পৰা দৰমহা পায়, আৰু তেওঁলোকে বহু কষ্ট কৰি এই স্কুল দুখন জীয়াই ৰাখি আছিল। এতিয়া চৰকাৰী হ'ল, আৰু সেইকাৰণে মই আশা কৰিছোঁ অহাবাৰৰ পৰা অধিক ছাত্ৰ ছাত্ৰী হ'ব, আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি হ'লে এই স্কুল খুব মজবুতভাৱে চলিব। মই ধন্যবাদ দিছোঁ আমাৰ নিপেন দৈমাৰী ডাঙৰীয়া আৰু আমাৰ হেমেন নাৰ্জাৰী ডাঙৰীয়া।